নমস্কাৰ গ্ৰহণ কৰিব মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যিসকলে মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰত আছে আৰু সেইসকলৰ চেমিনাৰ পেপাৰখন কেনেদৰে লিখিব, মই আগৰ দুটা ভিডিঅ' দিছোঁ। এইটো 3 নম্বৰ ভিডিঅ'। আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো চাই ল'ব, আগৰ ভিডিঅ'বিলাক, আৰু আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। গৱেষণা পত্ৰ বা চেমিনাৰ পেপাৰখন কেনেদৰে লিখিব তাৰ ওপৰত মই আগৰ দুটা ভিডিঅ' দিছোঁ। মোৰ গৱেষণা পত্ৰত লোৱা বিষয়টো হৈছে অসমৰ মঠ মন্দিৰ। অসমৰ মঠ মন্দিৰৰ গোটেই কথাবিলাক মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। আজি মই ইয়াতে ক'বলৈ ওলাইছোঁ মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰত শিৱ ভক্তি কৰা হয় আৰু অসমৰ তেজপুৰৰ উত্তৰ অংশৰ এটা টিলাতে অৱস্থিত। এই মন্দিৰটো প্ৰাগৈতিহাসিক সময়ত বান ৰজাৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিল বুলি বিশ্বাস কৰা হয়। মন্দিৰটো মূলতঃ শিলৰ দ্বাৰা নিৰ্মিত হৈছিল, কিন্তু বৰ্তমান এইটো সংস্কাৰ কৰা হৈছিল আৰু কংক্ৰিটৰ সাহায্যত নিৰ্মিত হৈছিল। দূৰ দূৰান্তৰ পৰা ভক্তসকলে অহাৰ লগতে মহাশিৱৰাত্ৰি উৎসৱৰ সৈতে উৎসাহেৰে উদযাপিত হয়। ভাঙেৰে বিশেষভাৱে তৈয়াৰ কৰা যেনে লাডু, ভাং, গাখীৰ, মছলা মিশ্ৰিত পদ্ধতি অনুসৰি তৈয়াৰ কৰা ভোজ্য প্ৰস্তুতি শিৱক প্ৰসাদ হিচাপে দিয়া হয়। এই মন্দিৰত বিভিন্ন পূজাও পৰিচালিত হয়। পাৰবোৰ এৰি দিয়া হয়, যিয়ে পূৰ্বপুৰুষৰ চেতনা মুক্ত হোৱাৰ প্ৰতীক বহন কৰে। এইবাৰ আছে তাম্ৰেশ্বৰী মন্দিৰ। তাম্ৰেশ্বৰী মন্দিৰটো অসমৰ উত্তৰ লখিমপুৰ জিলাৰ শদিয়াত অৱস্থিত। মন্দিৰটো এই স্থানৰ পৰা 7 কিলোমিটাৰ দূৰত বনাঞ্চলত জৰাজীৰ্ণ অৱস্থাত আছে। মন্দিৰটো নিৰ্মাণৰ ৰীতিটো অনন্য, য'ত সম্পূৰ্ণ গঠনটো মাত্ৰ এটা শিলেৰে সজোৱা, চিমেণ্ট অবিহনে নিৰ্মিত। শিলটো কেৱল কৰি ৰখা হৈছে, কিন্তু ইয়াত কোনো ক্লেম নাই। মন্দিৰৰ আভ্যন্তৰীণ খণ্ডত পক্ষী, প্ৰাণী আৰু উত্তম জ্যামিতিক ডিজাইনৰ এক দুৰ্দান্ত ভাস্কৰ্যযুক্ত চিত্ৰ আছে। নৱগ্ৰহ মন্দিৰ। ইয়াৰ পিছত নৱগ্ৰহ মন্দিৰটো অসমৰ গুৱাহাটী চহৰৰ দক্ষিণ-পূব অংশৰ চিত্ৰাচল পাহাৰত অৱস্থিত। মন্দিৰটো নৱগ্ৰহ হিন্দু জ্যোতিৰ্বিদ্যাৰ 9টা প্ৰধান আকাশৰ সৌৰমণ্ডলৰ দ্বাৰা উৎসৰ্গীকৃত। এই সৌৰ গ্ৰহৰ নাম সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। মন্দিৰটো জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ উভয়ৰে গৱেষণা কেন্দ্ৰ। এই মন্দিৰৰ মিনাৰ আৰু ইয়াৰ এটা ডাঙৰ অংশ পূৰ্বৰ ভূমিকম্পৰ দ্বাৰা ধ্বংস হৈ গৈছিল, কিন্তু পিছত এইটো পুনৰ নিৰ্মাণ হৈছিল। বৰ্তমান এই মন্দিৰটো ৰজা ৰাজেশ্বৰ সিংহই 1752 চনত নিৰ্মাণ কৰিছিল। এইবাৰ আছে দ পৰ্বতীয়া মন্দিৰ। অসমৰ তেজপুৰ চহৰৰ পৰা কিছু কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া গাঁৱত মন্দিৰটো অৱস্থিত। এইটো অসমৰ অন্যতম প্ৰাচীন হিন্দু মন্দিৰ, য'ত স্থাপত্যশৈলী ভৈৰৱৰ উত্তম প্ৰতিনিধিত্ব স্থাপনৰ বাবে পৰিচিত। দ পৰ্বতীয়া মন্দিৰৰ দৰ্জা ফ্ৰেমৰ ধ্বংসাৱশেষৰ আকাৰ অসমৰ ভাস্কৰ্য বা মূৰ্তিকলাৰ প্ৰকল্প হিচাপে বিখ্যাত। 1924 চনত ইয়াত কৰা প্ৰত্নতাত্ত্বিক খননবোৰত ব্যাপক নক্সাৰ সৈতে শিলৰ দৰ্জাৰ ফ্ৰেমৰ ৰূপত 6ষ্ঠ শতাব্দীৰ প্ৰাচীনতাৰ বিষয়ে জানিব পাৰি, আৰু আহোমৰ আমোলত নিৰ্মিত মন্দিৰৰ ধ্বংসাৱশেষবোৰ প্ৰাচীন মন্দিৰৰ ভিত্তিবোৰৰ ওপৰত নিৰ্মিত, আৰু এইবোৰৰ গৰ্ভগৃহত পাথৰ বিশিষ্ট বিন্যাস, পৰিকল্পনা আৰু এটা মণ্ডপৰ আকাৰত আছে। শুক্ৰেশ্বৰ মন্দিৰ। শুক্ৰেশ্বৰ মন্দিৰটো অসম ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। 1746 চনত আহোম ৰজা প্ৰমত্ত সিংহৰ দ্বাৰা নিৰ্মিত হৈছিল। ৰজা ৰাজেশ্বৰ সিংহ, যিয়ে শৈৱ ধৰ্মৰ কাৰণে উৎসাহিত কৰিছিল, তেওঁ 1749 চনত শুক্ৰেশ্বৰ মন্দিৰৰ বাবে আৰ্থিক বিধান কৰিছিল। মন্দিৰৰ চোতালৰ পৰা নামি ব্ৰহ্মপুত্ৰ নদীৰ দিশে দীৰ্ঘ পথ অৱলম্বন কৰা হয়, যি ঠাইৰ পৰা বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দ চাব পাৰি আৰু নদীৰ ওপৰত সূৰ্যৰ অস্ত যোৱাৰ দৃশ্য উপভোগ কৰিব পৰা হয়। নদীৰ ওপৰত নৌকা চলাচল কৰা লোকে তেওঁলোকৰ আত্মীয়সকলৰ, যিয়ে এই পৃথিৱী এৰি গৈছে, তেওঁলোকৰ সন্মানাৰ্থে পূজা কৰা, শিশু আৰু বয়স্ক ব্যক্তিসকলক স্নান কৰা, চহৰৰ হুলস্থুলৰ পৰা আঁতৰলৈ যোৱা আদি উপভোগ কৰিব পাৰি। গুৱাহাটী চহৰৰ পাণবজাৰ এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত
উক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত। এইবাৰ আছে হয়গ্ৰীৱ মন্দিৰ, মাধৱ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ গুৱাহাটী চহৰৰ পশ্চিমত প্ৰায় 30 কিলোমিটাৰ দূৰত হাজো চহৰৰ মণিকোটা নামে এখন পাহাৰত অৱস্থিত। মন্দিৰটোত ভগৱান বিষ্ণুৰ ছবি এটা সুনিশ্চিত কৰে, যিয়ে পুৰীত থকা ভগৱান জগন্নাথ চিত্ৰৰ অনুৰূপ। এই মন্দিৰটো বৌদ্ধ ধৰ্ম অনুকৰণকাৰী হিন্দু, বৌদ্ধ, লামা আৰু ভুটীয়াসকলৰ এক তীৰ্থস্থান হিচাপে বিবেচিত। বিশ্বাস কৰা হয় যে ভগৱান বুদ্ধৰ এই স্থান নিৰ্বাণ বা মোক্ষ অৰ্জন কৰিছিল। এই মন্দিৰটো প্ৰৱেশদ্বাৰটো গ্ৰেনাইটেৰ ব্লকেৰে তৈয়াৰ কৰা আৰু 10 ফুট ওখ আৰু প্ৰস্থ 5 ফুট। মন্দিৰৰ বহিৰাংশত 10টা অৱতাৰক উপস্থাপন কৰি বিশাল ভাস্কৰ্যযুক্ত মূৰ্তি আছে। এইবাৰ আছে টিলিঙা মন্দিৰ। আমি সকলোৱে পৰিচিত ইয়াৰ আগতে আছিলে টিলিঙা মন্দিৰৰ বিষয়ে আমি সকলোৱে পৰিচিত। বৰডুবিত, তিনিচুকীয়া জিলাৰ বৰডুবিত টিলিঙা মন্দিৰ আছে আৰু ইয়াৰ বিষয়ে অন্যটো ভিডিঅ'ত দিম। আপোনালোকে ভিডিঅ'বোৰ চাব। ধন্যবাদ, নমস্কাৰ।